হেল্ল' ফ্ৰেণ্ডছ, আজি মানে 14 আগষ্ট, অহাকালি 15 আগষ্ট। এতিয়া গধূল মানে কি ৰাতি হৈছে, এতিয়া 9টামান বাজিছে। মানে এইবাৰ আমাৰ পাঠশালাত মানে এইবাৰ মানে স্বাধীনতা দিৱস মানে অলপ বেলেগ টাইপত মানে উদযাপন কৰা হ'ব। মানে এনেহেনকৈ মানে স্বাধীনতা দিৱস পালন কৰা মানে আগতে দেখা নাছিলোঁ। আৰু এইবাৰ মানে যেনেকুৱা মানে কি আয়োজন কৰিছে, সেই আয়োজনখিনি এতিয়া মই চাব যাওঁ। মানে পাঠশালাৰ আমাৰ বিচেনালা দলং যি আছে, দলঙৰ ওপৰত মানে এখন গেট বনাই দিছে, একদম লাইট দি মানে ফ্লেক্সেদি বনাই দিছে। মানে ইমান ধুনীয়া হৈছে, মানে তাতে বহুত মানুহ, বহুত দূৰ দূৰৰ পৰা মানে কি মানুহ আহি আজি তাতে চাব আহিছে, গেটখন চাব আহিছে। আৰু আমাৰ তাতে ফিল্ডত মানে কালি পেৰেড হ'ব, পেৰেডৰ কাৰণে তাতেও কিবা আয়োজন কৰা হৈছে। তাকে বৰ্তমান যাব দিয়া নাই, কাৰণ বহুত চিকিউৰিটি ৰাখি দি দিছে, যাব নিদিয়ে। আজি বহুত কথা আছে না, সেইকাৰণে যাব নিদিয়ে বাৰু। তাকে নাযাওঁ আজি মানে গেটখন মানে কি মানে বিচনালাৰ ওপৰত কি দিছে, মানুহখিনি আহিছে, ময়ো শুনি আছোঁ। গতিকে ময়ো এতিয়া মানে যাম তাকে। এতিয়া বলক ময়ো সেই চাই আহোঁ আয়োজনখিনি। মুঠতে বহুত ধুনীয়া হৈছে বুলি বহুতৰ মুখৰ পৰা শুনি আছোঁ। এতিয়া মোৰ লগত আপোনালোকেও চাওক ভিডিঅ'টো, কি বনাইছে, কেনেকৈ আয়োজন কৰিছে। ঠিক আছে, এতিয়া তালৈ যাই আছোঁ। নিউজ চেনেলো আহিছে DY365, ইয়াতে কিবা কৈ আছে। আমি সকলো সঁহাৰি জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে আমি মানে এতিয়া গম পালোঁ যে স্বাধীনতা দিৱস ইমান সুন্দৰভাৱে পালন কৰে। এইবাৰ এই পাঠশালাত তাৰমানে এনেকুৱা এটা পৰিৱেশ হৈছে, পাঠশালা নগৰ সমিতিৰ পৌৰসভাৰ উদ্যোগত আৰু গজালি জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আমাৰ কৰ্মকৰ্তাই ইমান ধুনীয়াকৈ মানে সঁহাৰি দিয়ে মানে ৰাইজৰ আস্থাত লৈছে। আৰু আমাৰ যিটো স্বাধীনতা দিৱস এতিয়া চাওক মানে কি গাড়ী একদম আহি ভিৰ হৈ আছে, এইবিলাক চব মানুহ আহিছে, একদম মানে বহুত মানুহ আহিছে। এইখন গাড়ীত মানে কি ফ্লেক্স দি কি ধুনীয়া কৰি লৈ আহিছে, একদম মানে দেখিলে মানে কি এটা ভাল বেলেগ ফিল এটা হয় মানে একদম স্বাধীনতা দিৱসৰ। এইবিলাক মানুহ চব ফটো তাত ব্যস্ত, চাইডে চাইডে মোবাইল আনছি, প'জ দি ফটো উঠি আছে চবেই। আমিও মানে চাবই আহিলোঁ, মানুহ বহুত হৈ আছে। মানে ফিলটো বঢ়িয়া হৈছে, মানে ভাল লাগছে। মানে এনেহেন এটা পৰিৱেশ পোৱা নাছিলোঁ আগতে, মানে এইবাৰ প্ৰথম পাইছোঁ মানে এনেহেন পৰিৱেশ এটা, স্বাধীনতা দিৱসৰ এনেহেন আয়োজন। মানে আগতে কৰিছিলোঁ যদিও এনেহেন মানে নাছিল। এইবাৰ মানে মোৰ জীৱনত প্ৰথম এনেহেন মানে দেখিছোঁ মই আজি।